আজি পিঠা কেইটামান পুৰিবলৈ লৈছোঁ। নাৰিকলৰ পিঠা, আবতৰীয়া পিঠা খাই ভাল লাগে নহয় জানো। মই আকৌ পিঠাকেইটা দীঘল দীঘলকৈ পুৰিহে ভাল পাওঁ, দেখিবলৈও ধুনীয়া হয়। তিল পিঠাতকৈ আকৌ নাৰিকলৰ পিঠাটো খায়ো ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ নাৰিকলৰ পিঠা কেইটামানকে বনাওঁ। টেৱাখন যথেষ্ট ডাঙৰ, সেইকাৰণে দীঘল দীঘলকৈ বনাব পাৰিছোঁ, কিন্তু সৰু টেৱাত ইমান দীঘল কৰিব নোৱাৰি। ঘৰতে বনোৱা পিঠাই হওক বা মিঠৈয়ে হওক চাহৰ লগত খাই ভাল লাগে আৰু বিস্কুটৰ খৰচৰ মাত্ৰাটোও কমে। ঘৰতে ঢেঁকীটো আছে কাৰণে ইমান দিগদাৰ নাই আৰু মাজে সময়ে পিঠা খুন্দিয়ে থকা হয়। কেতিয়াবা মিঠৈও বনাই চাহৰ লগত খোৱা হয়। এতিয়া চাওঁতে চাওঁতে বহাগ বিহুৱে পাবহি। বিহুৰ ওচৰত পিঠাগুড়ি যথেষ্টখিনি খুন্দা হ'ব ভাগে ভাগে। তিল পিঠা, ঘিলা পিঠা, মিঠৈ সকলোখিনি যা যোগাৰ কৰা হয়। আমি সৰু হৈ থাকোঁতে মাহঁতে বিহু আহিলে পিঠা পুৰে আৰু আমি ওচৰতে বহি চাই থাকোঁ পিঠা পুৰা। মা বাহিৰলৈ গ'লে পিঠা এটা বনাবলৈ চেষ্টা কৰোঁ। ইমান ভালকৈ নাজানো আৰু হেদে হেদে শিকিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ পিঠাটো বনাব জানো আৰু মায়ে যেনেকৈ হাতেৰে পিঠা মেলিছিলে মই তেনেকৈয়ে পাৰোঁ। মানে হেতাই দিলে মোৰ পিঠাটো ডাঠ হয়, মানে মায়ে যেনেকৈ বনায় মই তেনেকৈয়ে শিকিলোঁ। বহাগ বিহুত পিঠা বনোৱাৰ উপৰিও আৰু কি যা যোগাৰ কৰিব পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই আকৌ আনে পিঠা বনাই থাকিলে পিঠা বনোৱা চাই খুব ভাল পাওঁ। এতিয়া মই পিঠা বনাই দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে বা। কিন্তু এটা কথা, বিহুত যদি পিঠা পনা বনাই থওঁ নহয়, বিহুত পিঠা খাবলৈ মনেই নাযায়। যেতিয়া বিহু শেষ হ'ব তেতিয়াহে পিঠা খাবলৈ মন যায়, নহয়নে বাৰু কথাটো? এতিয়া মোৰ পিঠা বনোৱা শেষ হৈ আহিছে। শেষত মই সৰু সৰুকৈ পিঠা কেইটামান বনাইছোঁ আৰু এয়া দেখিছে মই এখন টেৱাত দুটাকৈ পিঠা বনাবলৈ লৈছোঁ, সোনকালে হওক বুলি। ডাঙৰ টেৱা হ'লে পিঠা পুৰি আমনি নালাগে দেই, সৰু টেৱাতহে মোৰ পিঠা পুৰি আমনি লাগে। আজি পিঠা বনোৱা ভিডিঅ'টোকে আপোনালোকলৈ আগবঢ়ালোঁ। পিঠা বনোৱা ভিডিঅ'টো চাই আমনি পাইছে নেকি? যদি আমনি নাই পোৱা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।